নমস্কাৰ বন্ধুসকল, কি খবৰ? তোমালোকক স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'ৰ সৈতে আজি আমাৰ এই চেনেললৈ। বন্ধুসকল, তোমালোকে দেখা পাইছা যে ইয়াৰ ইউটিউবৰ চেনেলটোৰ বেকগ্ৰাউণ্ডত এখন বেনাৰ থাকে। এই বেনাৰখন যদি তোমালোকে এডিট কৰিব বিচাৰা তেনেহ'লে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। ফাৰ্ষ্ট অফ অল তোমালোকে প্লে ষ্ট'ৰৰ পৰা পিক্সেল এপ এপ্লিকেশ্যনটো অ'পেন কৰি ল'বা। মই অলৰেডি ইনষ্টল কৰা আছে, তোমালোকে ইনষ্টল কৰি ল'বা। পিক্সেল লেব বুলি চাৰ্চ কৰি ইনষ্টল কৰি ল'বা। মই জাষ্ট অ'পেন কৰিছোঁ। বন্ধুসকল, তোমালোকে এনেকৈ পিক্সেল এপ এপ্লিকেশ্যনটো অ'পেন কৰি ল'বা। অ'পেন কৰাৰ পিছত তোমালোকে এটা কথা মন কৰিবা, এই বেনাৰখন এডিট কৰিবলৈ হ'লে এটা ফৰ্মেট লাগিব বা এটা পিকচাৰ লাগিব। পিকচাৰটোৰ ভিতৰতে আমি বেনাৰখন এডিট কৰিব লাগিব। সেই গতিকে মোৰ বেনাৰখন অলৰেডি ইনষ্টল কৰা আছে, মানে ডাউনলোড কৰা আছে। তোমালোকৰ এতিয়া য'ত ডাউনলোড আছে তোমালোকে তাৰপৰা লৈ ল'বা। মই গেলাৰীত আছে, মই লৈ দিছোঁ ৰ'বা। ক'ত কেনেকৈ আছে তোমালোকে বিচাৰি ল'বা। মোৰ বৰ্তমান আছে, মই লৈ এখন মই অলপ ক্ৰপ কৰি লৈছোঁ, মানে সুবিধা হ'ব অলপ এডিট কৰিবৰ কাৰণে। যোনটো ক'লা দেখিছে, ক'লা ঘৰটোৰ ভিতৰতে আমি বেনাৰ এখন এডিট কৰিব লাগিব। সেই গতিকে অলপমান সুবিধা হোৱাকৈ এডজাষ্ট কৰিবৰ কাৰণে অলপ ক্ৰপ কৰি ল'বা। ক্ৰপ কৰাৰ পিছত এতিয়া আমি এডিট কৰিব লগা হ'লে বেনাৰ এখন যোনটো ক'লা ঘৰ আছে, ক'লা আয়তাকাৰৰ ঘৰটো, ইয়াৰ ভিতৰতে আমি বেনাৰখন সম্পূৰ্ণভাৱে এডিট কৰি উলিয়াব লাগিব। এডিট কৰিবৰ কাৰণে তোমালোকৰ বিশেষকৈ কি লগাবা, চেনেলৰ নাম কি দিবা, সেইখিনি সম্পূৰ্ণ লিখি ল'ব লাগিব। লিখিবৰ কাৰণে তোমালোকে এতিয়া লেফ্ট ছাইডে থকা ওপৰত প্লাছ আইকনটোত ক্লিক কৰিবা। প্লাছ আইকনটো ক্লিক কৰি টেক্সটত টাচ কৰি টেক্সটটো তুমি নিউ টেক্সটটো আঁতৰাই ল'বা। আঁতৰাই তোমালোকৰ চেনেলটোৰ নাম কি হ'ব সেইকে নাম দিবা। মই মোৰ চেনেলৰ নামটো দিম জোনাক এডিটিং। এয়া মই চেনেল নামটো লিখি ল'লোঁ। ইয়াৰ তলত এতিয়া এ বুলি এটা এলফাবেট ওলাই আছে। সেই এলফাবেটটো টাচ কৰি তোমালোকে আখৰ ফণ্টবোৰ চেঞ্জ কৰিব পাৰিবা। এইটো এবি ফণ্টত ক্লিক কৰিলোঁ। এই ফণ্টত ক্লিক কৰি ইয়াত ফণ্ট ধেৰ পাই যাবা। তোমালোকে যিকোনো এটা ফণ্ট চিলেক্ট কৰিবা। মই এইটো ফণ্টে চিলেক্ট কৰিছোঁ। ফণ্টটো চিলেক্ট কৰাৰ পিছত মই এইটো চিলেক্ট কৰিছোঁ, চিলেক্ট কৰিলোঁ। এতিয়া ইয়াত মই কালাৰ দিম। কালাৰ দিবৰ কাৰণে হ'লে এই দুটা স্ক্ৰল ডাউন কৰিবা ছাইডলৈ কৰাৰ পিছত ইয়াত কালাৰ বুলি এটা অপশ্যন পাবা। কালাৰটো অপশ্যনটোত ক্লিক কৰি ইয়াত যিকোনো কালাৰ দিব পাৰিবা। মই ৰেডেই দিছোঁ। তাৰপিছত এইটো অলপ টেক্সটটো অলপ জিলিকাব হ'লে তুমি বেকগ্ৰাউণ্ডত তোমালোকে এটা কালাৰ দিব পাৰা। কালাৰ দিবৰ কাৰণে এইটো ইয়াত দেখিছানে ষ্ট্ৰক, ইয়াত টাচ কৰি ইয়াত তোমালোকে এইটো অন কৰি যিকোনো কালাৰ ইয়াত এড কৰিব পাৰিবা। মই তোমাৰ হোৱাইট দিছোঁ, তেতিয়া কালাৰটো জিলিকিব। সেয়া চোৱা। ইয়াত তোমালোকে এডজাষ্ট কৰিব পাৰিবা। তাত ইয়াত এডজাষ্টাৰ আছে, তোমাৰ কিমান দিবা, বেছি দিবা, কম দিবা। ইয়াত তেনেকৈ এডজাষ্ট কৰিবা। মই কমকৈ দিছোঁ। তাৰপিছত এয়া হৈ গৈছে। মোৰ চেনেলৰ লগো লাগিব। এতিয়া ধৰা লগোটো মই এতিয়া বিচাৰি আছোঁ, লগোটো দিম। তেনেকৈ আকৌ প্লাছ আইকনটোতে ক্লিক কৰি লেফ্ট ছাইডৰ ওপৰত তাৰপিছত ফ্ৰম গেলেৰী বুলি এটা অপশ্যন আহিব, দেখিছা? ফ্ৰম গেলেৰী তাত টাচ কৰিবা। টাচ কৰি তোমালোকৰ লগোটো ক'ত আছে লগোটো বিচাৰি ল'ব লাগিব। মোৰ লগোটো ক'ত আছে মই বিচাৰি লওঁ। বন্ধুসকল, এয়া দেখিছা মোৰ লগোটো পাই গ'লোঁ। এতিয়া মই লগোটো চইচ কৰিম। তাৰপিছত এইটো অ'কেত ক্লিক কৰি দিম। লগোটো আহি গৈছে মোৰ। মই অলপ প্ৰুফ কৰি ল'ম। লগোটো মই ৰাউণ্ডকৈ বনোৱা নাই, এনেকৈ বনোৱা আছিলে। চ' মই এনেকৈ কৰিম। লগোটো মই ৰাউণ্ড শ্বেপত কৰিব লাগিব।
সেইগতিকে ৰাইট চিনডালৰ ওপৰত এটা গোল কাৰ্ভ দেখা পাইছা, তাত ক্লিক কৰি এইটো অলপ এডজাষ্ট কৰি ল'বা কিমানকৈ কৰা বিচাৰা। মোৰ এডজাষ্ট কৰা হৈ গৈছে। তাৰপিছত এইটো অ'কে কৰি দিলোঁ মই। ডাঙৰ হৈ গৈছে বস্তুটো, মই অলপ সৰু কৰি ল'ম এই বস্তুটোত ধৰি বগা গুটিটোত। তোমালোকে লগোটো অলপ সৰু কৰি ল'বা। লগোটো সৰু কৰি অলপ ষ্টাইলিছ কৰিবৰ কাৰণে লগোটোৰ ওপৰত ক্লিক কৰি অলপ ছাইডলৈ আনি দিবা। জোনাক এডিটিং যিটো ওলাই আছে এই বস্তুটো ৰ'টেট হৈ নাথাকিবৰ কাৰণে তোমালোকে এই নামটো টাচ কৰিয়ে লেফ্ট চাইড ৰাইট চাইডৰ ওপৰত দেখিছা 3 ডটৰ তলত এটা অপশ্যন আছে, এইটোত ক্লিক কৰি জোনাক এডিটিঙৰ ওচৰত এটা লক চিম্বল আছে, সেই লকটোত ক্লিক কৰি দিলে এইখিনিৰ পৰা ৰ'টেট হৈ নাথাকে বস্তুটো, নামটো ৰ'টেট হৈ নাথাকিব। যিকোনো বস্তু তোমালোকে ইয়াত প্লাছ লগাই দিলে ৰ'টেট হৈ নাথাকিব। সেই গতিকে মই লগোটোত এতিয়া ইয়াত টাচ নহয় জোনাকে লগোটো উঠাই দিব লাগিব, এই লকটো উঠাই দিব লাগিব মানে। তাৰপিছত তোমালোকে অলপ ষ্টাইলিছ কৰিবৰ কাৰণে এই অপশ্যনটোত ক্লিক কৰিলোঁ, সেইটো দেখিছে। তাৰপিছত মই অলপ ষ্টাইলিছ কৰিবৰ কাৰণে ষ্ট্ৰকত ক্লিক কৰিলোঁ, এইটো দি দিলোঁ, অন কৰি দিলোঁ, এইটো হোৱাইট হৈ গ'ল দেখিছে, হোৱাইট হৈ গৈছে। তোমালোকে কালাৰটো তাত চেঞ্জ কৰিব পাৰিবা, ইয়াত কালাৰ ধেৰ আছে, যিকোনো কালাৰ ল'ব পাৰিবা। মোক হোৱাইট লাগে সেইগতিকে মই হোৱাইট লৈছোঁ। লগোটো এটা সম্পূৰ্ণ ভালকৈ জেগা এটাত এডজাষ্ট কৰি ল'বা। যদিহে অসুবিধা হৈছে এনেকৈ অলপ জুম কৰি ল'ব পাৰিবা। তোমালোকে ওপৰত মাজত দেখিছা এটা প্লাছ আইকন চাৰ্চ বাৰ বুলি এটা অপশ্যন আছে, তোমালোকে হাতেৰে এনেকৈ জুম কৰি ল'বা কিমান জুম কৰিব লাগে। তাৰপিছত আকৌ এবাৰ তাতে টাচ কৰি দিবা। জুম কৰাৰ পিছত তাতে এবাৰ টাচ কৰিলেহে বস্তুটো আকৌ লগোটো ৰ'টেট হ'ব। এটা ভাল জেগাত বস্তুটো ৰ'টেট কৰি ল'বা। তাৰপিছত জুম আউট কৰিব হ'লে আকৌ প্লাছ চিনটো চুই দিবা, তেনেকৈ পাৰ্চেণ্টেজ ওলাই যাব। 163 জুম হৈ আছে, এতিয়া সৰু কৰি দিবা কমাণ্ডাৰ, আকৌ 100 কৰাৰ পিছত আকৌ তাতে প্লাছ আইকন চুই দিবা, চুই দিয়াৰ পিছত এনেকৈ হৈ যাব। এতিয়া মোৰ লগো এডজাষ্ট হৈ গৈছে। মোৰ নামটো এতিয়া সঠিক জেগাত মানে ভালকৈ লগাম, সেইগতিকে ইয়াত টাচ কৰিলোঁ, কৰি মেলি লকটো উঠাই ল'লোঁ আৰু লগোটো মই সঠিক জেগাত লগাইছোঁ। সেই গতিকে লগোটোত মই এতিয়া লকটো লগাই দিলোঁ, লকটো চুই দিলোঁ, লকটো লাগি গ'ল। সেই গতিকে এতিয়া মই নামটো সঠিক জেগাত বহাই দিম। নামটো মই মাজতে লগাম, বেলেগত নলগাওঁ। তোমালোকে যদিহে ইয়াৰ বেনাৰখন যোনটো ক'লা বক্স হৈ আছে, এই বক্সটোৰ ৰংটো চেঞ্জ কৰিব বিচাৰা তেতিয়া কৰিব পাৰিবা, কোনো কথা নাই। তেতিয়া তোমালোকে বেলেগ ৰঙো কৰিব পাৰিবা। মই ব্লেকেই দিছোঁ বাৰু, ব্লেক দেখি ভাল লাগে কাৰণে। নামটো মই এনেকুৱাতে এডজাষ্ট কৰিলোঁ। কৰি দিয়াৰ পিছত তোমালোকৰ যিকোনো ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ সকলোখিনি যদি এড্ৰেছটো ইয়াত দিব বিচৰা তেনেহ'লে দিব পাৰিবা। মোৰ লগোটো আছে, লগোটো মই এড কৰি দেখাই দিছোঁ। তাৰপিছত তোমালোকে প্লাছ আইকনত চাৰ্চ কৰিবা, তাৰপিছত ফ্ৰম গেলেৰীত যাবা। ফ্ৰম গেলেৰীত গৈ পেলাই ইণ্টাৰনেট মোৰ ইয়াত আছে বস্তুটো বিচাৰি ল'ম, মই ক'ত থৈছোঁ। তোমালোকে ঠিক তেনেদৰে বিচাৰি ল'বা ক'ত ডাউনলোড কৰি থৈছা। তাৰপিছত মই পাই গৈছোঁ, ৰাইট ক্লিক কৰি দিলোঁ, ডাঙৰ হৈ গৈছে। তোমালোকে সৰু কৰি ল'বা এডজাষ্ট হোৱাকৈ। মই অলপ জুম কৰি লৈছোঁ, ইয়াত চুইচ কৰি হাতেৰে জুম কৰি ল'বা। ক'ত লগোৱা বস্তুটো চাই ল'বা, মই চুকত লগাম। হাতেৰে মিডল পইণ্টত এডজাষ্ট কৰাই দিবা কোনখিনি জেগাত লগাব বিচৰা। আকৌ ইয়াত চুই দিলোঁ, জুম আউট কৰি দিছোঁ, এতিয়া আউট হৈ গ'ল। এতিয়া মই লিখিম মোৰ ফেচবুক, হোৱাটছএপ, ইউটিউব কি নামত আছে। ইয়াত চুজ কৰি টেক্সট ক্লিক কৰি দিবা, নিউ টেক্সট বুলি এটা আহি যাব। নিউ টেক্সট ক্লিক কৰি ডাবল ক্লিক কৰি তাৰপিছত এই নিউ টেক্সটটো কাটি পেলাই লিখি ল'বা কি লিখিবা। ফেচবুক কি আছে, ইনষ্টাগ্ৰাম কি আছে, মই সেইবোৰ লিখি দিছোঁ।
ফেচবুকত আছে মোৰ জোনাক বুলি। ফেচবুক দেখিলোঁ আৰু যদি বেলেগ দেখিব বিচাৰা ইউটিউব মোৰ জোনাক দিয়ে দিছোঁ। তাৰপিছত মই তোমাৰ দিম এতিয়া আৰু ইনষ্টা। এতিয়া হৈ গ'ল। হৈ যোৱাৰ পিছত টেক্সটটো মই অলপ দীঘলীয়া কৰি লওঁ। দীঘলীয়া কৰি মই এতিয়া সৰু কৰি দিম, কাৰণ এইটো ইমান ডাঙৰ কোনো প্ৰয়োজন নাই, আৰু সৰু কৰিব লাগিব। হৈ গৈছে, ইমান দৰে দিলোঁ মই। তাৰপিছত তোমালোকে আৰু ইয়াত কি এড কৰিব বিচাৰা, সকলোখিনি এড কৰিব পাৰিবা। তোমালোকৰ যদি ফটো দিব বিচাৰা, কিবা দিব বিচাৰা, এই কোলা ঘৰটোৰ ভিতৰতে তোমালোকে সকলোখিনি ইয়াত এড কৰিব লাগিব। সেই গতিকে সকলোখিনি চাই চিতি এডিট কৰিবা। সকল তোমালোকে ভালকৈ এডজাষ্ট কৰি ল'বা। মোৰ এইখিনিত ভাল নালাগিলে, সেই গতিকে মই এইখিনিত এডজাষ্ট কৰি দিলোঁ ভালকৈ। এইদৰে তোমালোকে ভালকৈ এডজাষ্ট কৰি ল'বা। কোনখিনিত কেনেকৈ দেখিবলৈ ধুনীয়াকৈ তোমালোকে নিজৰ খুচিমতে এডজাষ্ট কৰি ল'বা। আৰু মই ইয়াত ভাবিছোঁ একপি মোৰ নিজৰ ফটো দিওঁ, নিজৰ ফটো একপি দিওঁ। তোমালোকে ফটোকপি পিকচাৰ্টত বা যিকোনো আজিকালি এপছ ধেৰ আছে, প্লে ষ্ট'ৰত এভেইলেবল আছে, তাৰ পৰা তোমালোকে বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিব পৰা এপছ এটা ইনষ্টল কৰি বেকগ্ৰাউণ্ডটো ৰিমুভ কৰি ল'বা। মোৰ অলৰেডি বেকগ্ৰাউণ্ড ৰিমুভ কৰা আছে, সেই গতিকে মই গেলাৰীৰ পৰা আকৌ লৈ লওঁ। তোমালোকে প্লাছ আইকনত ক্লিক কৰি ফ্ৰম গেলাৰীত চইচ কৰিবা। কৰি পেলাই ফটোকপি তোমালোকে ক'ত বেকগ্ৰাউণ্ড ৰিমুভ কৰি থৈছে, কোন কপি ফটো হয়, সেই ফটোকপি চইচ কৰি ল'বা। মোৰ এই ফটোকপি মই এতিয়া দিম বেকগ্ৰাউণ্ডত। বেকগ্ৰাউণ্ড ৰিমুভ কৰা আছে, ফটোকপি অলপ সৰু কৰি দিব লাগিব। সৰু কৰি ল'লে ইয়াত সম্পূৰ্ণভাৱে এডজাষ্ট হ'ব। এয়া মোৰ এডজাষ্ট হৈ গৈছে সম্পূৰ্ণকৈ। তোমালোকে কোলা ঘৰটোৰ ভিতৰত ফটোকপি সম্পূৰ্ণভাৱে এডজাষ্ট কৰি ল'বা। মোৰ এডজাষ্ট কৰা হৈ গৈছে। এতিয়া মই এয়া ছেভ কৰি ল'ম। ছেভ কৰিবলৈ হ'লে তোমালোকে ওপৰত দেখিছা এটা শ্বেয়াৰ অপশ্যন প্লাছ আইকনটোৰ ওপৰত, তাত ক্লিক কৰিবা। ক্লিক কৰি ছেভ টু গেলাৰী ইয়াত থৈ দিবা। ছেভ টু গেলাৰী কৰিলে ইমেজ ছেভ হৈ যাব। এনেকৈ সম্পূৰ্ণ এখন বেকগ্ৰাউণ্ড বনোৱা হয়। ছেভ কৰাৰ পিছত মই ইউটিউবত তোমালোকক এতিয়া মই এই বেনাৰখন কেনেকৈ দিয়ে মই দেখাই আছোঁ। তোমালোকে ইউটিউব চেনেলটো খুলি ল'বা। খুলি পেলাই ইয়াত প্লাছ আইকনত ক্লিক কৰিবা। ক্লিক কৰি কেমেৰা আইকনত ক্লিক কৰি চ'ৰ্চ ফ্ৰম ইউৰ ফটোছত ক্লিক কৰি চেনেলত ক্লিক কৰি ইউৰ চেনেল ক্লিক কৰি ইয়াত প্লাছ আইকনটো নহয় বাৰু, ইয়াত পেঞ্চিল আইকনত ক্লিক কৰি তোমালোকে ইয়াত বেনাৰত ছাইডত যিখন বেনাৰ য'ত দিয়া হ'ব তাত কেমেৰা আইকন এটা আছে, তাত ক্লিক কৰিব লাগিব। চ'ৰ্চ ইউৰ ফটোছত গৈ যি কপি এডিট কৰিছিলা সেই কপি টাচ কৰিবা। তোমালোকে এনেকৈ ভালদৰে এডজাষ্ট কৰি ল'বা। মই এডজাষ্ট কৰি লৈছোঁ এনেকৈ। মোৰ এডজাষ্ট কৰা হৈ গৈছে। ইয়াত মই ওপৰত ৰাইট ছাইডৰ ওপৰত দেখিছা ছেভত ক্লিক কৰি দিবা। ছেভত ক্লিক কৰাৰ লগে লগে অলপ পেজটো লোডিং হ'ব। পেজটো লোৱা হোৱাৰ পিছত ইয়াত আহি গৈছে বেনাৰখন দেখিছা। এনেকৈ পিক্সেলৰ সহায়ত ইউটিউব চেনেলৰ বেনাৰ এডিট কৰা হয়। যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল পাইছা তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা।